প্ৰিয় দৰ্শক, মই প্ৰথমতে আলুখিনি ভাজি ল'লোঁ। এই আলুখিনি ফ্ৰাই হৈ গৈছে আৰু তাৰ পৰা এতিয়া মই পিঁয়াজ দিলোঁ, মছলা দিলোঁ, হালধি দিছোঁ। তাৰ পৰা এয়া দিছোঁ নহৰু, অকণমান দিছোঁ নিমখ। তাৰ পৰা মই গোটেইখিনি ভাজি ল'লোঁ। এতিয়া মই দিম মাংসখিনি। এতিয়া লৰাই দিছোঁ মাংসখিনি। এয়া মাংসখিনি ভজা হৈ গৈছে পিঁয়াজৰ লগত। তাৰ পৰা মই এতিয়া দিম ফ্ৰাই কৰি থোৱা আলুখিনি। এয়া ফ্ৰাই কৰি থোৱা আলুখিনিও লগতে মিক্স কৰি দিলোঁ। এয়া মাংস তৰকাৰী হৈ গৈছে আৰু। অলপ গৰম পানী দিলোঁ আলুখিনি সিজিবৰ কাৰণে। তাৰ পৰা মই বৰা চাউলখিনি তিয়াই থৈছিলোঁ 2 ঘণ্টামান। এতিয়া মই কলপাততে এনেকৈ বান্ধি দিছোঁ। তৰাপাত দিব লাগে, গোন্ধটো অলপমান ধুনীয়া হয়। তৰাপাত মই বিচাৰি নাপালোঁ, সেই গতিকে কলপাততে দিছোঁ। আগতে এনেকৈ বৰা চাউলৰ টোপোলা ভাত মায়ে বনাই খুৱাইছিলে বাৰু। এতিয়া মই ল'ৰাকেইটাক খুৱাব লৈছোঁ। তাৰ পৰা এয়া বন্ধা হৈ গ'ল। এতিয়া এয়া গৰম পানী উতলাই দিলোঁ। এতিয়া মই ল'লোঁ জিৰা এচামুচ, ধনিয়া এচামুচ, জলকীয়া কেইটামান। তাৰ পৰা দিছোঁ পানী। এইখিনি মই 2 ঘণ্টামান 3 ঘণ্টামান তিয়াই থ'ব লাগিব। তাৰ পৰা এতিয়া এইখিনি মই টুকি ল'লোঁ। টুকি লৈ এতিয়া মই পটাত পিচিম। সেয়া মোৰ পটাত পিচা হৈ গৈছে আৰু। এতিয়া কেইটামান নহৰু দিছোঁ। এয়া নহৰুখিনিও মই এনেকৈ পিচি ল'লোঁ। তাৰ পৰা এয়া পিচা হৈ গ'ল। মই ল'লোঁ এতিয়া জাতিলাও আগ কেইটামান ধুনীয়াকৈ কাটি মেলি ল'লোঁ। এতিয়া তাৰ পৰা দিছোঁ মাছখিনি ফ্ৰাই কৰি ল'লোঁ। আচলতে মই মাছ আৰু জাতিলাওৰ লগত বনাইছোঁ। সেয়া মই এতিয়া দিছোঁ মাছখিনি এতিয়া ফ্ৰাই কৰি লৈছোঁ। এতিয়া মই লৰাই দিছোঁ। এয়া মাছখিনি এনেকৈ লৰাই দিয়া হৈছে আৰু। এয়া হৈছেগৈ আৰু, বেছি টাইম নাই আৰু। এয়া মাছ ফ্ৰাই হৈ গ'ল। এতিয়া মই মাছখিনি ধুনীয়াকৈ কাঢ়ি ল'ম। মাছখিনি কাঢ়ি আছোঁ। তাৰ পৰা 2টামান মিঠি দিলোঁ। তাৰ পৰা অলপ পিঁয়াজ দিলোঁ। এয়া নিমখ দিছোঁ, হালধি দিছোঁ। এতিয়া মই গোটেইখিনি লৰাই দিম। তাৰ পৰা দিম কাটি থোৱা জাতিলাও আগখিনি। এয়া জাতিলাও আগ ভজা হৈ গৈছে। এতিয়া মই পিচিছিলোঁ যে মছলাখিনি, সেইখিনি মই জাতিলাও আগখিনিৰ লগতে এনেকৈ মিলাই দিম। এতিয়া মিশ্ৰণ কৰা হৈ গৈছে। তাৰ পৰা মই পাতখিনি ভাজি লোৱাৰ পাছত এয়া মই গৰম পানী দি দিছোঁ। মই ফ্ৰাই কৰি লোৱা মাছকেইচকলো ইয়াতে দি দিছোঁ। এয়া হৈ গৈছে আৰু। এতিয়া ঢাকন লগাই দিম। তাৰ পৰা ল'লোঁ মই তিল কেইটামান, নহৰু কেইটামান আৰু জলকীয়া এটা। এতিয়া মই এইখিনি ধুনীয়াকৈ পটাখনত পিচি ল'ম। এয়া তিল পিচা হৈছেগৈ আৰু। এয়া তিল পিচাখিনি হৈ গ'ল। এতিয়া অলপ টেঙা মিক্স কৰি দিম আৰু অলপ নিমখ দি দিম। তাৰ পৰা এয়া টোপোলা ভাত উলিয়াই ল'লোঁ। লগতে মাংস আৰু মাছ এয়া 2 টুকুৰা ল'লোঁ, টেঙা 2 টুকুৰা ল'লোঁ, পিঁয়াজ আৰু এয়া তিলৰ চাটনি। বন্ধুসকল, মোৰ ভাতৰ থালিখন আজি কেনে পালে? ছাবস্ক্ৰাইব এটি কৰি দিব। ধন্যবাদ।